Hello friends, মই বিনুদে পুনৰ আপোনালোকৰ বাবে লৈ আনিছো এটা নতুন ভিডিঅ' friends আজি মই আপোনালোকক দেখুৱাম যে আপোনালোকৰ মাজৰে যিসকলে NIOS ত DLED ৰ বাবে এপ্লাই কৰিছিল সেই সকলে কিদৰে NIOS ৰ অফিচিয়েল ৱেবছাইটৰ পৰা অসমীয়া মাধ্যমত পঢ়িবৰ বাবে অৰ্থাৎ অসমীয়া মাধ্যমৰ কিতাপ কেনেদৰে ডাউনলোড কৰিব পাৰিব PDF ফৰমেটত আৰু আপোনালোকে যদিহে বিচাৰে যে সেই PDF কেটা প্ৰিন্ট কৰি উলিয়াই আপোনালোকে পঢ়িব বিচাৰে তেনেহলে আপোনালোকে সেই PDF ৰ পৰা প্ৰিন্ট কৰিও আপোনালোকে পঢ়িব পাৰিব আৰু এতিয়া মই দেখুৱাম যে কেনেকৈ আপোনালোকে সেই PDF কেটা ডাউনলোড কৰিব পাৰিব তাৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰক কম্পিউটাৰ বা মোবাইলত আৰু ইয়াত টাইপ কৰক NIOS Assam সাৰ্চ কৰক গুগলত আৰু গুগলত সাৰ্চ কৰাৰ পাছতে আপোনালোকক বহুত কেইটা ৰিজাল্ট দেখুৱাই দিব আৰু জাস্ট আপোনালোকে প্ৰথম যেটো ৰিজাল্ট ওলাব সেইটোতে ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পাছত এটা নতুন পেজ খোল খাব আৰু ইয়াত দেখিব যে ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন অৰ্থাৎ DLED ষ্টাডি মেটেৰিয়েল ইন আছামিজ আৰু ইয়াত অসমীয়া মাধ্যমৰ এই সমূহ কিতাপ যদি বিচাৰে ডাউনলোড কৰিব পাৰে আৰু ইয়াত আপোনালোকে দেখিব যে 501 ৰ তিনিখন কিতাপ আছে অৰ্থাৎ তিনিটা PDF আছে আৰু 502 এটা PDF আছে অৰ্থাৎ এখন কিতাপ আছে আৰু 503 এটা PDF আছে অৰ্থাৎ এখন কিতাপ আছে আৰু ইয়াত ডাউনলোড কেনেকৈ কৰিব আৰু ইয়াক ডাউনলোড কৰিবলৈ জাস্ট আপোনালোকে ইয়াত ব্লক 1 ৰ যিখন কিতাপ ব্লক 1 অৰ্থাৎ প্ৰথমখন PDF ডাউনলোড কৰিবলৈ জাস্ট ব্লক 1 ৰ ওপৰত ক্লিক কৰি দিয়ক আৰু ডাউনলোড লিংক আহি যাব আৰু স্টাৰ্ট ডাউনলোডত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰে বা মোবাইল বা কম্পিউটাৰত যিদৰে দেখুৱাই সেইদৰে আপোনালোকে ডাউনলোড কৰি ল'ব আৰু এতিয়া মই দেখুৱাম যে কিতাপখন ওপেন কৰি দেখুৱাম ফ্ৰেণ্ডছ এখন আপোনালোকে কিতাপ দেখিবলৈ পাইছে ইয়াত টোটেল আছে 90টা পেজ ঠিক আছে টোটেল 90টা পেজ এখন কিতাপ সম্পূৰ্ণ এখন কিতাপ ইয়াত অসমীয়া মাধ্যমত লিখা আছে আৰু প্ৰয়োজন অনুসৰি আপোনালোকে পঢ়িব পাৰে আৰু DLED ৰ বাবে প্ৰস্তুতি চলাব পাৰে বাকিবোৰ ডাউনলোড কৰিবলৈ আপোনালোকে ব্লক 2 ৰ যিখন কিতাপ সেইখন ডাউনলোড কৰিবলৈ ব্লক 2 ৰ ওপৰত ক্লিক কৰিব লাগিব আৰু ব্লক 3 ৰ যিখন কিতাপ সেইখন ডাউনলোড কৰিবলৈ ব্লক 3 ৰ ওপৰত ক্লিক কৰিব লাগিব আৰু সেইদৰে 502 যিটো PDF সেইটো PDF ডাউনলোড কৰিবলৈ ব্লক 1 অৰ্থাৎ 502 ব্লক 1 ৰ ওপৰত ক্লিক কৰিব লাগিব আৰু 503 যিখন কিতাপ সেইখন ডাউনলোড কৰিবলৈ ব্লক 1 ৰ অৰ্থাৎ 503 ব্লক 1 ৰ ওপৰত ক্লিক কৰিব লাগিব সেইদৰে আপোনালোকে এই গোটেই কিতাপবোৰ ডাউনলোড কৰিব পাৰে আৰু ফ্ৰেণ্ডছ যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কৰক আৰু যদি আপোনালোকে কিবা বুজি পোৱা নাই তেনেহলে মোক কমেন্ট কৰি সুধিব পাৰে আৰু যদিহে আপোনালোকে ভাবে যে এনেকুৱা ধৰণৰ আৰু ভৱিষ্যতে ভিডিঅ' পাই থাকিব বিচাৰে তেনেহলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক যাতে আপোনালোকৰ চিনাকি যিমান সকল DLED ৰ পৰীক্ষাৰ্থী আছে সেই সকলে যাতে তেওঁলোকৰ প্ৰয়োজন অনুসৰি এই কিতাপসমূহ ডাউনলোড কৰিব পাৰে আৰু কিদৰে ডাউনলোড কৰিব পাৰিব বা কিদৰে পঢ়িব পাৰিব সেই সম্পৰ্কে জানিব পাৰে তাৰ বাবে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আজিলৈ ইমানৰে সামৰিছোঁ পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব